হাই ফ্ৰেণ্ডছ, আজি আমি ওলাইছোঁ লাচিত মৈদাম চাবলৈ। স্কুটিখন ডিপুত অলপ খোজ চফা কৰাই লৈ আমি পালোহি লাচিত মৈদামৰ গেট। আমাৰ লগত এয়া পল্লিকা আৰু তৃষ্ণাও যাব, খোলালি আৰু আছে। আজি মহিলাৰ সংখ্যা অলপ বেছি, সেইকাৰণে আমি তিনিটা উঠি ল'লোঁ। স্কুটি এখনতে তিনিটা উঠি লৈ আমি পাই গ'লোহি লাচিত মৈদাম। আমি পাই গ'লোহি। লাচিত মৈদামৰ ভিতৰ চৰা লাচিত মৈদামৰ এয়া মৈদামস্থলী লাচিতৰ। এয়া কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। এয়া সম্পূৰ্ণ হ'বলৈ হয়তো 6 মাহৰ পৰা এবছৰ সময় লাগিব, তেতিয়া ভাল লাগিব। এয়া সুউচ্চ লাচিতৰ প্ৰতিমূৰ্তি, ওচৰত যাব নোৱাৰি, গেট বন্ধ কৰি থোৱা আছে। আৰু আমাৰ মহিলা সমিতি লাগি গ'ল ফটো মৰাত, চেলফি মৰাত। আমাৰ আকৌ ধনুক মই কেইকপিমান ফটো মাৰি দিলোঁ, তাইক ময়ে মাৰি দিলেহে হয়। তাইকো মই 2 কপিমান ফটো মাৰি দিলোঁ। এয়া লাচিতৰ ভ্ৰমণ। এয়া লাচিত মৈদামলৈ চৰকাৰী আৰু বেচৰকাৰী অনুদানৰ তালিকা, আপোনালোকেও আহি চাই ল'বহি। এয়া আমাৰ ইহঁতৰ খুব গৰম হৈছিলে কাৰণে অলপ ঠাণ্ডা কৰি দিলোঁ। আজিলৈ বাই বাই। ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব।